হেল্ল' এভৰিৱান। এই ভিডিঅ'ত আমি পূৰ্বৰ ছোভিয়েট ইউনিয়ন কেনেকৈ আছিল, ছোভিয়েট ইউনিয়নৰ ব্যৱস্থাপনা কেনেকৈ আছিল সেই বিষয়ে আলোচনা কৰিম। যিহেতু আমি এই যোৱা খণ্ডত আমি ডি মেৰুৰ বিষয়ে আলোচনা কৰিলোঁ আৰু দ্বিতীয় বিশ্বৰ বিষয়ে আলোচনা কৰিলোঁ। তো এই ভিডিঅ'ত আমি এই ছোভিয়েট ইউনিয়ন যিটো দ্বিতীয় বিশ্ব হিচাপে আমি চিনি পালোঁ, এই দ্বিতীয় বিশ্বৰ চিষ্টেমটো কেনেকৈ হ'ল বা এই ব্যৱস্থাপনা কেনেকৈ আৰম্ভ হ'ল তাৰ চমু আভাস ল'ম, আৰু লগতে আমি ছোভিয়েট চিষ্টেমটোনো কেনেকৈ আছিল সেই বিষয়ে আমি এই ভিডিঅ'ত জানিম। তো আহক চাওঁ। 1917 চনত ৰাছিয়াত যি সমাজবাদী বিপ্লৱ তথা বিদ্ৰোহৰ সূত্ৰপাত হৈছিল, তাৰ পৰিণতিত সংযুক্ত ছোভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল। তো আমি সকলোৱে জানো যে আমাৰ যি 1917 চনত ৰাছিয়ান ৰিভলিউচন হৈছিলে, যাক আমি বলছেভিক ৰিভলিউচন বুলিও কওঁ, ৰাছিয়ান বিপ্লৱ বা বলছেভিক বিপ্লৱ। তো ইয়াত কি হৈছিলে যে 1917 চনৰ আগলৈকে ৰাছিয়াত ৰজাৰ শাসন আছিল, যাক জার নিকোলাছ বুলি কয়। ৰজাক তাত ৰাছিয়াত জার বুলি কৈছিল, আৰু নিকোলাছ আছিলে শেষৰজন ৰজা। তো জার নিকোলাছ আছিলে, আৰু তেওঁৰ শাসনকালত তাত কিছুমান ফিউডেল ছ'চাইটি, যাক আমি সামন্তবাদ বুলি কওঁ, আমি সামন্ত কিছুমান লোকৰ আবিৰ্ভাৱ হৈছিল, আৰু এই সামন্তসকলে এই কৃষক শ্ৰেণী হওক বা সাধাৰণ যি শ্ৰমিক শ্ৰেণী আছিল, সেই শ্ৰমিক শ্ৰেণীক বহুত শোষণ কৰিবলৈ ল'লে। আৰু জাৰৰ শাসনকালত জাৰে এই সামন্তবাদীসকলক বেছি উৎসাহিত কৰিলে, আৰু তেখেতসকলক দমন কৰি গোটেই যোনটো সাধাৰণ শ্ৰেণীৰ মানুহক শোষণ আৰু নিৰ্যাতন কৰিব আৰম্ভ কৰিলে। তো ইয়াৰ ফলস্বৰূপেই মানুহবোৰ অসন্তুষ্ট আছিলে সেই জাৰৰ শাসনৰ প্ৰতি। তো এই সময়তে এজন লিডাৰৰ আবিৰ্ভাৱ হ'ল, যাৰ নাম আছিলে ভ্লাদিমিৰ লেনিন। আৰু এই লেনিন আছিলে ইউৰোপৰ যি শিক্ষা ব্যৱস্থাৰে শিক্ষিত, আধুনিক যি গণতান্ত্ৰিক শিক্ষা ব্যৱস্থা আছিলে, সেই শিক্ষা ব্যৱস্থাৰে তেখেত শিক্ষিত আছিল। আৰু তেওঁ যি কাৰ্ল মাৰ্কছ আৰু এঞ্জেলৰ যি সমাজবাদ, সাম্যবাদ ইত্যাদি ধাৰণা আছিল, সেই ধাৰণাৰ প্ৰতি তেওঁ ধাৱমান আছিল, আৰু তেওঁ সেই ব্যৱস্থাটো ৰাছিয়াত প্ৰতিষ্ঠা কৰিবলৈ সেই বলছেভিক ৰিভলিউচনৰ সূচনা কৰে, যিটো ৰাছিয়াৰ ৰিভলিউচন বুলি কোৱা হয়। তেওঁলোকৰ যোন গ্ৰুপ আছিলে, এটা গ্ৰুপ বনাই, যাক বলছেভিক বুলি কয়, যিটো সমাজবাদী আদৰ্শ দ্বাৰা অনুপ্ৰাণিত লোকসকলক লৈ এটা তেওঁ পাৰ্টি বুলি ক'ব পাৰি, এটা ৰাজনৈতিক পাৰ্টি এটা বনালে। পাৰ্টি ডাইৰেক্ট ইলেকশ্যনৰ নিচিনা নহয়, পিছত এইটোৱে কমিউনিষ্ট পাৰ্টি হয়, যি সাম্যবাদী পাৰ্টি পিছলৈ হয়। কিন্তু প্ৰথম অৱস্থাত তেওঁ এটা সংগঠনৰ সূত্ৰপাত কৰিলে, যাৰ যি লোকসকলক বলছেভিক বুলি কয়। আৰু এই বলছেভিকসকলে এই বিদ্ৰোহৰ সূত্ৰপাত কৰিছিল বাবে ইয়াক বলছেভিক ৰিভলিউচন বুলিও জনা যায়। তো ইয়াৰ ফলস্বৰূপে, এই ৰিভলিউচনৰ ফলস্বৰূপে কিং জাৰক তেখেতসকলে ক্ষমতাচ্যুত কৰে, আৰু ক্ষমতাচ্যুত কৰি নিজৰ শাসন ব্যৱস্থা তাত আনিবলৈ যত্ন কৰে। তো ইয়াৰ ফলস্বৰূপে তেখেতসকলে এটা পাৰ্টি গঠন কৰে, ৰাজনৈতিক দলৰ গঠন কৰে, যাক সাম্যবাদী দল বুলি কোৱা হয়। পৰৱৰ্তী সময়ত এই সাম্যবাদী দলেই শাসনভাৰ ল'লে ৰাছিয়াৰ, আৰু লগতে এই ৰাছিয়াৰ যি জার নিকোলাছে ওচৰ পাজৰ যি দেশবিলাকক পৰাধীন কৰি ৰাখিছিল, যেনেধৰণে ইউক্ৰেইন, বেলাৰুছ ইত্যাদি, এই দেশবিলাকে মিলি লেনিনৰ সৈতে সংযোগ হৈ USSR জন্ম দিলে, যাক আমি কওঁ যে সংযুক্ত ছোভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰ। 1922 চনত এইটো তাত আৰম্ভ কৰিলে এখন চুক্তিৰে। ইয়াৰ সামাজিক ব্যৱস্থা কেনেকানো আছিল চাওঁ আহক। ৰাছিয়াত হোৱা বিদ্ৰোহৰ মূলতেই হ'ল পুঁজিবাদৰ অৱসান ঘটাই সমাজবাদ প্ৰতিষ্ঠা কৰা, অৰ্থাৎ সকলো মানুহকে সামাজিক, আৰ্থিক আৰু ন্যায়িক ক্ষেত্ৰত সমস্বত্বাধিকাৰী বুলি গণ্য কৰা। তো ইয়াৰ মূল উদ্দেশ্য, যি আদৰ্শ আছিল, সেইটোৱে সমাজবাদী আদৰ্শ, যাক সাম্যবাদী আদৰ্শ বুলি কোৱা হয়। তো এই সাম্যবাদী আদৰ্শ কি, সকলো সামাজিকভাৱে, আৰ্থিকভাৱে আৰু ন্যায়িকভাৱে সকলোৱে সমান অধিকাৰ লাভ কৰিব সমাজত, এইটোৱে আছিল তেখেতসকলৰ মূল ধাৰণা। ৰাছিয়াৰ বিদ্ৰোহটো হ'ল মানৱ ইতিহাসত এক স্মৰণীয় ঘটনা, কাৰণ এই বিদ্ৰোহৰ ফলশ্ৰুতিত ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটাই ক্ষমতা ইকুৱেলিটিৰ আদৰ্শৰে এখন সমাজ প্ৰতিষ্ঠা কৰা হৈছিল। তো ইয়াতে এটা ক্ষমতা, যি আমাৰ কাৰ্ল মাৰ্কছে যি আদৰ্শ দেখাইছিলে, সেই আদৰ্শ কাৰ্যক্ষেত্ৰত, যি প্ৰেক্টিকেল কাৰ্যক্ষেত্ৰত, যিটো আমাৰ বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰিছিল প্ৰথমবাৰৰ বাবে এই লেনিন আৰু তেওঁৰ যি সাম্যবাদী দল ৰাছিয়ান USSR, এই USSR অধীনতেই এইটো কাৰ্যকৰী হৈছিল আৰু প্ৰথম বাস্তৱায়িত হৈছিল। ছোভিয়েট ৰাছিয়াৰ প্ৰতিষ্ঠাপকসকলে ছোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থাত ৰাষ্ট্ৰ আৰু দলক অধিক গুৰুত্ব প্ৰদান কৰিছিল। তো আৰু ইয়াত কি হৈছিলে যে ৰাজনৈতিক দলটোৱেই বেছি প্ৰাধান্য হৈছিলে, আৰু তেখেতসকলৰ যি এই দলৰ লগত জড়িত লোকসকল আছিল, ৰাজনৈতিক ব্যৱস্থা ক্ষেত্ৰত তেখেতসকলেই প্ৰাধান্য লাভ কৰিছিল।
সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থাত কেৱল সাম্যবাদী দলক স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু এই দলৰ বাহিৰে আন কোনো ৰাজনৈতিক দল বা বিৰোধী দল থকাটো নিষিদ্ধ কৰা হৈছিল। তো ইয়াত তেখেতসকলে এনেকা এক ব্যৱস্থাৰ তাত স্থাপন কৰিলে য'ত সাম্যবাদী দল একমাত্ৰ তাৰ ৰাজনৈতিক দল আৰু তেখেতসকলেই চৰকাৰ গঠন কৰিব, তেখেতসকলেই ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিব আৰু বাকী তেখেতসকলৰ বিৰোধী দলৰ কোনো তাত সূত্ৰপাত কৰিবলৈ বা কোনো তেনেধৰণৰ বিৰোধী দল আৰম্ভ কৰিবলৈ তেখেতসকলে সেই ব্যৱস্থা ৰখা নাছিলে সেই সময়ত তাত। সোভিয়েট ৰাছিয়াৰ অৰ্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ ৰাষ্ট্ৰৰ ওপৰত ন্যস্ত কৰা হৈছিল আৰু ইয়াৰ যি অৰ্থনৈতিক পৰিকল্পনা যে যেনেকে ধৰি লোৱা অৰ্থনৈতিক ব্যৱস্থাটো কেনেধৰণে পৰিচালিত হ'ব, কিমান সময়ৰ কাৰণে এটা বাজেট থাকিব বা উন্নয়নৰ পৰিকল্পনা থাকিব ইত্যাদি ধৰণৰ যিবিলাক ব্যৱস্থাপনা আছিল সেইবিলাক সম্পূৰ্ণৰূপে আছিলে ৰাষ্ট্ৰৰ অধীনত বা চৰকাৰৰ অধীনত আছিলে সকলোসমূহ। এইখিনিতে মন কৰিবলগীয়া বিষয়টো হ'ল যে পূব ইউৰোপৰ যিবোৰ ৰাষ্ট্ৰক সোভিয়েট ইউনিয়নে ফেচিষ্টৰ কবলৰ পৰা মুক্ত কৰিছিল সেই ৰাষ্ট্ৰসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সোভিয়েট ইউনিয়নৰ গোষ্ঠীত অন্তৰ্ভুক্ত হৈছিল। এই ৰাষ্ট্ৰসমূহে সোভিয়েট ইউনিয়নৰ আৰ্হিত ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ় দিছিল। এই ৰাষ্ট্ৰসমূহৰ গোষ্ঠীটোক দ্বিতীয় বিশ্ব বা সমাজবাদী জোট বা গোষ্ঠী বোলা হয়। সমাজবাদী গোষ্ঠীটোৰ নেতৃত্বত বহন কৰিছিল সোভিয়েট ইউনিয়নে আৰু এই গোষ্ঠী একত্ৰীকৰণ কৰি ৰাখিছিল ৱাৰ্ছো চুক্তি আৰু সামৰিক মিত্ৰতাই। তো ইয়াত কি কৰিছিলে যে আমাৰ যি ফেচিষ্ট ইটালীত মুছলিনীৰ অধীনত আৰু জাৰ্মানীত হিটলাৰৰ অধীনত যি এটা ফেচিষ্ট চৰকাৰ বা ডিক্টেটৰিয়েল যি এটা একনায়কত্ববাদী শাসন ব্যৱস্থা চলি আছিলে, সেই একনায়কত্ববাদী শাসন ব্যৱস্থাৰ পৰা স্বাধীনতা কৰি যিবিলাক দেশ আছিলে পূব ইউৰোপৰ যোনবিলাক দেশ আছিলে সেই দেশবিলাকক স্বাধীন কৰাত এই ৰাছিয়াই হেল্প কৰিছিল আৰু এই ফলস্বৰূপে এই ৰাছিয়াৰ যেতিয়া তেখেতসকলে দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল, স্বাধীনতা পালে সেই ফেচিষ্ট যি শাসন ব্যৱস্থা আছিল সেই ফেচিষ্ট শাসন ব্যৱস্থাৰ পৰা। তো ইয়াৰ ফলস্বৰূপে যিহেতু ৰাছিয়াই সহায় কৰিছিলে, তো এই যি দ্বিতীয় বিশ্বযুদ্ধ হ'ল তাত তেখেতসকলৰ দেশবিলাকৰ অৰ্থনৈতিক ব্যৱস্থা যিহেতু দুৰ্বল হৈ পৰিল, তো সেই বাবে ৰাছিয়াৰ আৰ্হিত তেখেতসকলে উন্নয়নৰ পথটো বিচাৰি লোৱাৰ বাবে তেখেতসকলে পণ কৰিলে আৰু তেখেতসকলে সেইবাবে USSR যি সোভিয়েট সংযুক্ত যি গোট আছিলে সেই গোটটোত তেখেতসকলে অন্তৰ্ভুক্তি হ'ল আৰু ইয়াকেই দ্বিতীয় বিশ্ব, এই সকলোবিলাক দেশবিলাকক একেলগে দ্বিতীয় বিশ্ব বুলি কোৱা হয়, যিবোৰ দেশে সাম্যবাদক ফ'ল' কৰিছিল আৰু যি আমেৰিকা যুক্তৰাষ্ট্ৰীয় আছিল যি পুঁজিবাদক ফ'ল' কৰিছিল আৰু তেখেতসকলৰ ফলোৱাৰ যিবিলাক দেশ আছিলে, তো সেই ফলোৱাৰ দেশবিলাকক আমি প্ৰথম বিশ্ব হিচাপে আমি জানো। আৰু এই যি গোটটো আছিল এই গোটটোক এটা সামৰিক বাহিনীৰ এটা যি চুক্তি কৰিছিল যে যিহেতু তেখেতসকলৰ সামৰিকভাৱেও স্বাৱলম্বী হ'ব লাগিব বা সামৰিকভাৱেও তেখেত শক্তিশালী হ'ব লাগিব, তো সেইবাবে এটা ৱাৰ্ছো পেক্ট কৰিছিল। যিহেতু ৱাৰ্ছো পেক্টৰ জৰিয়তে তেখেতসকলে সামৰিকভাৱে ইজনে সিজনৰ প্ৰতি দায়বদ্ধ হৈ আছিল যে ইখন দেশক যদি বেলেগ কোনোবা দেশে আক্ৰমণ কৰে তেন্তে গোটেই গোটটোৱে সেই গোটেই গোটটোক আক্ৰমণ কৰা বুলি ধৰি ল'ব। তো এনেধৰণৰ কিছুমান চুক্তিৰ সাপেক্ষে ৱাৰ্ছো পেক্ট কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে তেখেতসকলে সামৰিকভাৱে সকলোৱে ইজনে সিজনক সামৰিক যি আমাৰ অস্ত্ৰ শস্ত্ৰ হওক বা কলা কৌশল হওক ইত্যাদি ধৰণৰ তেওঁলোকে ইজনে সিজনক এইখন দেশে সিখন দেশৰ লগত আদান প্ৰদান কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে তেখেতসকলে এটা সামৰিক শক্তি হিচাপে যি দ্বিতীয় বিশ্ব হিচাপে তেখেতসকলে আৱিৰ্ভাৱ হৈছিল সেই সময়ছোৱাত। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সোভিয়েট ইউনিয়ন হৈ পৰিছিল বিশ্বৰ এটা বৃহৎ শক্তি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত সোভিয়েটৰ আৰ্থিক অৱস্থা অভাৱনীয়ভাৱে টনকিয়াল হৈ পৰিছিল। ইয়াৰ পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, লো, তীখা আছিল আৰু যন্ত্ৰপাতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিছিল। সোভিয়েট ইউনিয়নৰ একেবাৰে দুৰ্গম অঞ্চললৈকে যাতায়াত ব্যৱস্থা অতি সুগম হৈছিল। চ' ইয়াত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ফ্ৰান্স, ইটালী, ব্ৰিটেইন ইত্যাদি ধৰণৰ যি শক্তিশালী দেশ আছিল ইউৰোপৰ সকলোবোৰ দেশ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল আৰু এই ক্ষেত্ৰত আমেৰিকাৰ পিছতে এই সোভিয়েট ইউনিয়নৰ যি সংঘটো আছিল এই সংঘটো শক্তিশালী আছিলে অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা নিজৰ যি খাৰুৱা তেল বা যি ঔদ্যোগিক ক্ষেত্ৰ ইত্যাদি সকলো ক্ষেত্ৰতে তেখেতসকল অতি এডভান্স আছিলে, সেই সময়ত উন্নত আছিলে বাকীবোৰৰ তুলনাত। সোভিয়েট ইউনিয়নে নিত্য প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা উদ্যোগবোৰে
আলপিনৰ পৰা গাড়ীলৈকে সকলো ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিছিল। অৱশ্যে এই সামগ্ৰীসমূহৰ মানদণ্ড পশ্চিমীয়া পুঁজিবাদী দেশসমূহৰ সমকক্ষ নাছিল। ছোভিয়েট ইউনিয়নে ইয়াৰ প্ৰতিজন নাগৰিকক জীয়াই থকাৰ ন্যূনতম সুবিধাখিনি আগবঢ়াইছিল। তদুপৰি ছোভিয়েট ইউনিয়নে অত্যাৱশ্যকীয় যেনে স্বাস্থ্য, শিক্ষা, শিশুৰ তত্ত্বাৱধান আৰু অন্যান্য কল্যাণমূলক কামৰ ক্ষেত্ৰত অৰ্থ সাহায্য আগবঢ়াইছিল। ছোভিয়েটত কোনো নিবনুৱা নাছিল। ছোভিয়েট ইউনিয়নত ভূমি আৰু ইয়াৰ জৰিয়তে উৎপাদিত পণ্যৰ গৰাকী হ'ল ৰাষ্ট্ৰ আৰু ইয়াৰ ওপৰত সম্পূৰ্ণ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আছিল। ইয়াত যি ধৰণৰ উদ্যোগ ক্ষেত্ৰসমূহত আমি চাওঁ যদি তাত পিন এটাৰ পৰা এখন আৰলৈকে মানে সৰু সৰু বস্তুৰ পৰা ডাঙৰ প্ৰয়োজনীয় বস্তুলৈকে সকলোবোৰ দেশৰ ভিতৰতে উৎপাদন হৈছিলে। আৰু নাগৰিকসকলৰ জীয়াই ৰাখিবৰ বা নাগৰিকসকলক জীয়াই থকাৰ এটা ন্যূনতম মানদণ্ড বান্ধি দিছিল। প্ৰয়োজনীয় অত্যাৱশ্যকীয় প্ৰয়োজনসমূহ যি ৰাষ্ট্ৰ আছিল বা চৰকাৰ আছিল, চৰকাৰে নিৰ্ধাৰণ কৰি দিছিলে কিমান ধৰণৰ প্ৰয়োজন হ'ব, কেনেকৈ জীৱন ধাৰণৰ লাইফষ্টাইলটো মানে খাদ্য কিমানটো পৰিমাণৰ প্ৰয়োজন হ'ব মাহটোৰ কাৰণে ইত্যাদি ধৰণৰ প্ৰায় বাজেট মানে ঘৰ এখনৰ বাজেট সকলোসমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল। আৰু যি অত্যাৱশ্যকীয় মানৱ জীৱনৰ প্ৰয়োজনীয় যেনে স্বাস্থ্য, শিক্ষা, শিশুৰ তত্ত্বাৱধান ইত্যাদি চৰকাৰৰ হাততে নিয়ন্ত্ৰণ আছিল আৰু চৰকাৰে এইবিলাক কাম কৰিছিল, কল্যাণমূলক কামসমূহ সম্পাদন কৰিছিল। আৰু ছোভিয়েট ইউনিয়নত যি ভূমি আৰু ইয়াৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ সকলো গৰাকী চৰকাৰ আছিলে। কোনো ব্যক্তিগত সম্পত্তিৰ ব্যৱস্থা নাছিলে। কোনোবা ব্যক্তিগতভাৱে পণ্য উৎপাদন কৰা বা উদ্যোগ ক্ষেত্ৰ গঢ়ি তোলা ইত্যাদি ধৰণৰ ব্যৱস্থাটো তাত কম আছিলে বা প্ৰায় নাছিলেই। মন কৰিবলগীয়া বিষয়টো হ'ল যে ছোভিয়েট ইউনিয়নত যদিও সমাজবাদ প্ৰতিষ্ঠা কৰা হৈছিল, কিন্তু ইয়াৰ শাসন ব্যৱস্থা আছিল সম্পূৰ্ণ আমোলাতান্ত্ৰিক আৰু স্বেচ্ছাচাৰী। ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণৰ জীৱন হৈ পৰিছিল কষ্টসাধ্য। ইয়াত এই যি চিষ্টেম আছিলে, যি এটা দলীয় ব্যৱস্থাই যি প্ৰশাসন ৰাখিছিল, সেই প্ৰশাসন নামত সমাজবাদ আছিলে আৰু সমাজবাদৰ যি ব্যৱস্থা আছিলে সেই সমাজবাদৰ ব্যৱস্থাত তাৰ নাগৰিকসকল আছিল, নাগৰিকসকলে সমান অধিকাৰ পোৱা নাছিল। তাত কেৱল মাত্ৰ বিউৰোক্ৰেট যোনবোৰ আছিল, যিবিলাক প্ৰশাসন আছিল, প্ৰশাসন আমোলাতন্ত্ৰ, সেই আমোলাতন্ত্ৰসকলহে বেছি তাত শক্তিশালী হৈ পৰিছিল আৰু তেখেতসকলৰ যি একাত্মবাদ বা তেখেতসকলৰ মতে তেখেতসকলে যি একাউণ্টেবল যিটো থাকে দায়বদ্ধতা, সেই দায়বদ্ধতা জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা নাছিল। এই ক্ষেত্ৰত কি হ'ল, স্বেচ্ছাচাৰী ধৰণৰ হৈ পৰিল এই যন্ত্ৰটো, এই শাসন যন্ত্ৰটো বা এই ধৰণৰ সমাজবাদী ব্যৱস্থাটো এটা স্বেচ্ছাচাৰী শাসন ব্যৱস্থা হিচাপে পৰিগণিত হ'ল পিছৰ সময়ছোৱাত। সেয়েহে ছোভিয়েট ইউনিয়নৰ শাসন ব্যৱস্থাৰ কিছুমান পৰিৱৰ্তন অৱশ্যম্ভাৱী হৈ পৰিছিল। ছোভিয়েট ইউনিয়নৰ এক দলীয় ব্যৱস্থাক প্ৰতিনিধিত্ব কৰা সাম্যবাদী দলে ৰাষ্ট্ৰখনৰ সকলোৰে অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত নিকপকপীয়া নিয়ন্ত্ৰণ চলাইছিল আৰু দলৰ কাৰ্যৰ বাবে জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। ইয়াত যি এটা দলীয় ব্যৱস্থা আছিল, যি সাম্যবাদী দল, সেই সাম্যবাদী দলেই একনায়কত্ববাদ চলাইছিল আৰু তাত কোনো ধৰণৰ বিৰোধী দল তাত উদ্ভৱ হ'বলৈ বা তেখেতসকলে চৰকাৰৰ এগেইনষ্টে মাত মাতিবলৈ তেখেতসকলে সুবিধা প্ৰদান কৰা নাছিলে বা বন্ধ কৰি ৰাখিছিলে, সেইখন বেন কৰি ৰাখিছিলে। এনেকুৱা ধৰণৰ ব্যৱস্থা হৈছিলে। ছোভিয়েট ইউনিয়ন গঠিত হৈছিল 15খন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰৰ সংযুক্ত হৈ, কিন্তু এই প্ৰজাতন্ত্ৰ কেইখনৰ জনসাধাৰণৰ নিজস্ব বিষয়, আনকি সাংস্কৃতিক এই সাম্যবাদী দলে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত প্ৰত্যাখ্যান কৰিছিল। ইয়াত 15খন বিশেষ বেলেগ বেলেগ দেশ আছিলে, কিন্তু এই 15খনৰ ভিতৰত ৰাছিয়া আছিল শক্তিশালী আছিল আৰু ৰাছিয়াই বাকী যিবিলাক দেশ আছিলে সেইসকলৰ যি লোকসকলৰ সাংস্কৃতিক হওক বা যি ধৰণৰ সামাজিক স্বীকৃতি আছে, সেই সামাজিক স্বীকৃতিসমূহ প্ৰদান কৰাত ব্যৰ্থ হৈছিল, যাৰ ফলস্বৰূপে তেখেতসকলে অনুভৱ কৰিছিল যে ৰাছিয়াই তেখেতসকলক ডমিন কৰিছে, তেখেতসকলক ৰাছিয়াৰ যি কালচাৰ আছে তাত তেখেতসকলক জোৰ জবজকৈ জাপি দিয়া হৈছে ইত্যাদি ধৰণৰ যি ছাপ্ৰেছন, সেই ছাপ্ৰেছন ফিল কৰিলে। ছোভিয়েট ইউনিয়নে অতি কষ্টসাধ্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত অস্ত্ৰ দৌৰ আৰু প্ৰতিযোগিতাৰ মোকাবিলা কৰিব লগা হৈছিল। ইয়াৰ মূলতে হ'ল পশ্চিমীয়া দেশৰ তুলনাত ছোভিয়েট ইউনিয়নে প্ৰযুক্তিবিদ্যা, যাতায়ত, শক্তি আৰু বিশেষকৈ জনসাধাৰণৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আকাংক্ষা পূৰণৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছিল।
তো ইয়াত কি হৈছিলে যে আমেৰিকা চুভিয়েট চুভিয়েট ৰাছিয়া আছিলে, তো আমেৰিকাৰ লগত যিহেতু তেখেতসকলৰ এটা কম্পিটিচন চলি আছিলে আহ, যি পুঁজিবাদ আৰু সমাজবাদৰ মাজত। তো এই কম্পিটিচনৰ সময়ছোৱাত কি হ'ল যে এই যিহেতু ৰাছিয়ান যোনবিলাক দেশ, ৰাছিয়া USSRৰ লগত জড়িত হয় যোনবিলাক দেশ, সেই দেশবিলাক বা সেই সমাজ ব্যৱস্থাবিলাক আছিলে কি দুখীয়া পৰ্যায়ৰ, প্ৰায় দুখীয়া শ্ৰেণীৰ বা দুখীয়া যোন দেশবিলাক আছিল সেই দুখীয়া দেশবিলাক আছিল। কিন্তু এই ক্ষেত্ৰত এই ৰাছিয়াই সকলো ধৰণৰ সা সুবিধাসমূহ তেখেতসকলৰ মেইনটেইন কৰিব লগা হৈছিল, যাৰ ফলত খৰচ বাঢ়ি গৈছিল। আৰু আমেৰিকাৰ তুলনাত তেখেতসকলৰ তিষ্ঠি থাকিবলৈ অলপ অসুবিধা বা আৰ্থিকভাৱে তেওঁলোকে টনকিয়াল হ'ব পৰা নাছিল। তো এই ক্ষেত্ৰতে বিভিন্ন ধৰণৰ সমস্যা আহি পৰিলে। এই কম্পিটিচন যি আমেৰিকাৰ লগত যি কম্পিটিচন এটা চলি আছিল, যি এটা টেকনলজিৰ ক্ষেত্ৰতেই হওক বা যাতায়ত, যোগাযোগ, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতে, প্ৰযুক্তিবিদ্যা যি ক'লো টেকনলজি, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতেই হওক বা যি অস্ত্ৰ শস্ত্ৰ উৎপাদনতে হওক ইত্যাদি ধৰণৰ এক যি কম্পিটিচন চলিছিলে, কম্পিটিচনত তেখেতসকল USSR যি ছোভিয়েট ইউনিয়ন পিছ পৰি থাকিল। আৰু জনসাধাৰণৰ যিহেতু আগতে উল্লেখ কৰিছো যে জনসাধাৰণকো তেখেতসকলে সুখী কৰিব পৰা নাছিল, সন্তুষ্টি কৰিব পৰা নাছিল এই ক্ষেত্ৰত ৰাজনৈতিকভাৱে বা সামাজিকভাৱে। তদুপৰি ছোভিয়েট ইউনিয়নে 1979 চনত আফগানিস্তানত অনধিকাৰ প্ৰৱেশ কৰি অধিক দুৰ্বল হৈ পৰিছিল। তো ইয়াত কি হৈ আছিলে যে সেই সময়ত কুল ৱাৰৰ সময়ত যি শীতল যুদ্ধ হৈ আছিল, সেই শীতল যুদ্ধৰ সময়ছোৱাত বিভিন্ন অঞ্চলবিলাকত, সেই সময়ত যিহেতু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰায়বোৰ দেশবিলাকতে চিভিল ৱাৰ আছিলে, চিভিল ৱাৰ চলি আছিলে। তো এই চিভিল ৱাৰ বিলাকত প্ৰায় দেশবিলাকৰ কিছুমান সাধাৰণ যি জনতাই চৰকাৰৰ এগেইনষ্টত অস্ত্ৰ শস্ত্ৰ তুলি লৈছিল, বা তেখেতসকলৰ কিছুমান ঠাইত আকৌ বেলেগ বেলেগ ট্ৰাইবৰ মাজত কাজিয়া হৈছিল। তো এনেকা ধৰণৰ হৈ আছিলে। তো ইয়াৰ এটা ফলস্বৰূপে আফগানিস্তানতো এনেকা ধৰণৰ এক যুদ্ধৰ ক্ষেত্ৰ সৃষ্টি হ'ল, য'ত এক পক্ষক ৰাছিয়াই হেল্প কৰিছিল, যি ছোভিয়েট ইউনিয়ন আছিল, ছোভিয়েট ইউনিয়নে হেল্প কৰিছিল। তো এই হেল্প কৰাৰ সময়ছোৱাত ইনভেড কৰা বুলি যিটো অনধিকাৰ প্ৰৱেশ বুলি কোৱা হৈছে, উল্লেখ কৰিছে ইয়াত। তো এই ক্ষেত্ৰত এই যি প্ৰৱেশ কৰি তাত এক ৱাৰ সৃষ্টি হ'ল, যাৰ যুদ্ধ ক্ষেত্ৰৰ সৃষ্টি হ'ল, এই যুদ্ধ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ ক্ষতি সাধন হ'ল এই ছোভিয়েট ইউনিয়নৰ। তো ফলস্বৰূপে ইয়াৰ পৰা লাহে লাহে এই যুদ্ধৰ শেষৰ ফালে ছোভিয়েট ইউনিয়ন সম্পূৰ্ণভাৱে দুৰ্বল হৈ পৰিল অৰ্থনৈতিকভাৱে। ছোভিয়েট ইউনিয়নে যদিও মজুৰি ক্ৰমাগতভাৱে বৃদ্ধি কৰা হৈছিল, কিন্তু ইয়াৰ উৎপাদন আৰু প্ৰযুক্তিবিদ্যা পশ্চিমীয়া দেশবোৰতকৈ যথেষ্ট পিছপৰা আছিল। তো তেখেতসকলে যিহেতু শ্ৰমিক শ্ৰেণীক লৈ বা সাধাৰণ কৃষক শ্ৰেণীক লৈ তেখেতসকলে চৰকাৰ বা যি ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল, তো সেইবাবে তেখেতসকলক সন্তুষ্ট কৰিবলৈ যি মজুৰি আছিল, মজুৰি বৃদ্ধি কৰিছিল। কিন্তু ফলস্বৰূপে হ'লেও তেখেতসকলৰ উৎপাদন বা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যি উন্নতি, এই উন্নতি সাধন কৰিব পৰা নাছিল আমেৰিকাৰ তুলনাত। কিন্তু ইয়াৰ ফলস্বৰূপে দৈনন্দিন ভোগ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল, আৰু প্ৰতি বছৰে এনেবোৰ সামগ্ৰী বিদেশৰ পৰা আমদানি কৰিব লগা হৈছিল। তো এই ক্ষেত্ৰত কি হৈছিল যে তেখেতসকলে প্ৰয়োজনীয় যি দেশখনৰ ভিতৰতে প্ৰয়োজনীয় যিবোৰ সামগ্ৰী, সেইসমূহ উৎপাদন কৰাত ব্যৰ্থ হৈছিল, আৰু বাহিৰৰ দেশৰ পৰা আমদানি কৰি সেইসমূহ দেশখনৰ চাহিদা পূৰণ কৰিবলৈ লগা হৈছিল। যিহেতু তেখেতসকলৰ আদৰ্শ আছিল যে তেখেতসকলৰ টেৰিটৰীৰ ভিতৰতে সকলো ধৰণৰ উৎপাদন কৰি তেখেতসকলে চেল্ফ ছাষ্টেইন হ'ব, নিজৰ আত্মনিৰ্ভৰ হ'ব। কিন্তু এই ক্ষেত্ৰত এই ব্যৰ্থ হোৱা পৰিলক্ষিত হ'ল এই শেষৰ ফালে, যিহেতু যুদ্ধ বা এনেধৰণৰ আন দেশবিলাকক সহায় সহযোগিতা কৰাৰ ক্ষেত্ৰত এই ব্যৰ্থতাই দেখা দিলে শেষৰ ফালে 1970s।